জয়গুৰু শংকৰ যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত হ'বলগীয়া ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এয়া স্থলী। অহা ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা ৯ তাৰিখলৈকে ইয়াতে হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনভাগ, য'ত নেকি প্ৰায় ৩০ লক্ষাধিক লোকে ইয়াত অংশগ্ৰহণ কৰিব। আৰু তাৰে মোৰ পিছফালে দেখিছে আপোনালোকে শিবিৰবিলাক, ইয়াত প্ৰায় ২০০ৰো ওপৰত শিবিৰ বনাই থকা হৈছে। প্ৰায়বিলাক শিবিৰৰ কাম বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰায় কম সংখ্যক কাম ইয়াত বাকী আছে। আৰু এয়া আপোনালোকে দেখিছে মূল মণ্ডপ। এই মূল মণ্ডপ ভাগতে অসমৰ বিশিষ্ট ব্যক্তিসকলে আৰু বহুতো ডাঙৰ ডাঙৰ গুণী জ্ঞানী লোকে আহি ইয়াতে ভাষণ প্ৰদান কৰিব আৰু ৰাতিলৈ ইয়াতে সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হ'ব। আৰু ইয়াতে মণ্ডপৰ আগফালে ভকতসকলে বহিবৰ বাবে বিৰাট ডাঙৰ এটা সভাকক্ষ বনাই দিয়া হৈছে। আৰু ইয়াৰ কামো বৰ্তমান প্ৰায় হৈছেই। আৰু যিহেতু হাতত বেছি দিন নাই, এই শিবিৰবিলাক আপোনালোকে চাব পাৰে, ইমান ধুনীয়াকৈ বনাইছে। বিভিন্ন জিলা আৰু দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱসকলে যাতে কোনো অসুবিধা নাপায় তাতে থাকিবৰ বাবে, তাৰ কাৰণে খুব ধুনীয়াকৈ সুসজ্জিতভাৱে বনোৱা হৈছে শিবিৰবিলাক, যাতে কোনেও একো অসুবিধা নাপায় ইয়াত। আৰু সভাখন যাতে খুব নিয়াৰিকৈ পৰিচালনা কৰা হয়, তাৰ বাবে বিষয়ববীয়াসকলে উপৰি কষ্ট কৰিছে, যাতে এই ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনভাগি সাফল্যমণ্ডিত কৰি তুলিব পাৰি। শিবিৰবিলাকৰ গাৰ কাষতে সাজি থকা হৈছে প্ৰায় ১০,০০০ ভকত একেলগতে খাব পৰাকৈ এটি গৃহ। আৰু এই গৃহত প্ৰায় ২০০টা চৌকা দিনে ৰাতিয়ে জ্বলি থাকিব, যাতে সকলো ভকত বৈষ্ণৱে সময়মতে এসাঁজ ভালকৈ খাব পাৰে। আৰু এই ৰন্ধন গৃহটিৰ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৮০% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আৰু অলপ কাম বাকী আছে, আৰু খুব কম সময়ৰ ভিতৰতে এই গৃহটিৰ কামো সম্পূৰ্ণ হৈ যাব। আৰু এই ৰন্ধনশালৰ কাষতে সাজি থকা হৈছে প্ৰায় ১,০০০খন বিপণীৰ বহিব পৰাকৈ এখন খুব ধুনীয়া বাণিজ্য মেলা। ইয়াতে সকলো ভকত বৈষ্ণৱে নিজৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰয় কৰিব পাৰিব। খুব ধুনীয়াকৈ বনাই থকা হৈছে। ইয়াৰো কাম প্ৰায় হৈছেই আৰু অলপ কাম বাকী আছে, তাৰে কিছু আপোনালোকক দেখাব বিচাৰিছোঁ। ৰন্ধনশালৰ পৰা প্ৰায় সোঁহাতে যিবিলাক ঘৰ আপোনালোকে সাজি থকা দেখিছে, এই ঘৰবিলাকেই হ'ব বাণিজ্য মেলাৰ বাবে এখন সৰু দোকান। আৰু যিবিলাকে বাণিজ্য মেলাৰ বাবে যোগাযোগ কৰিব বিচাৰে তেওঁলোকে আহিব পাৰে, তেওঁলোকে নিজৰ মনৰ পচন্দৰ এখন দোকানত দিব পাৰে। আৰু আঁতৰত দেখিছে সেয়া হৈছে সেৱা বাহিনীৰ শিবিৰ। আৰু এইফালে দেখিছে বাওঁহাতে ভকত বৈষ্ণৱৰ বাবে বনাই থকা শিবিৰসমূহ। খুব ধুনীয়া এটা পৰিৱেশ তাত সৃষ্টি হ'ব। হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ব মহবন্ধাৰ এৰালতলী পথাৰ। আমি আকৌ মূল মণ্ডপটো অলপ আপোনাক দেখাব বিচাৰিছোঁ। মূল মণ্ডপৰ ফালে এপাক আহিলোঁ। আহি ইয়াতে কাম বেছি বাকী নাই, অলপ কাম বাকী আছে আৰু প্ৰায় হৈছে। এবাৰ চাৰিওফালে আপোনাক দেখাব বিচাৰিছোঁ। ইয়াতে আৰু এটা মই খুব ভাল বস্তু দেখিবলৈ পালোঁ। সেইটো হৈছে কি, ইয়াত যাতে ভকত বৈষ্ণৱে অন্ধকাৰত থাকিব নালাগে বা তেওঁলোকৰ যাৱতীয় মোবাইল ফোনটো যাতে চাৰ্জ নোহোৱাকৈ থাকিব নালাগে, তাৰ বাবে খুব ধুনীয়াকৈ অস্থায়ীভাৱে কাৰেণ্টৰ ব্যৱস্থা কৰি দিছে। 2টা ট্ৰেন্সফৰ্মাৰ বৰ্তমান ইয়াত লগাই আছে, আৰু এইকেইটা কামো খুব কম সময়ৰ ভিতৰতে হৈ যাব, যাতে কোনেও অন্ধকাৰত থাকিব নালাগে, কোনেও যাতে ৰাতি মোবাইলত টৰ্চ জ্বলাই কিবা বস্তু বিচাৰি ফুৰিব নালাগে। তাৰ বাবে ইয়াত খুব ধুনীয়া এটি ব্যৱস্থা কৰি দিছে, বিদ্যুতৰ ব্যৱস্থা। তাৰো কিছু আপোনাক দেখাব বিচাৰিছোঁ। খুব তীব্ৰ গতিৰে ইয়াৰ কাম চলি আছে। আপোনালোকে দেখিছে 2টা ট্ৰেন্সফৰ্মাৰ লগাই দিয়া হৈছে, অস্থায়ীভাৱে লগাইছে এইবিলাক, যাতে সকলোৰে সুবিধা হয়, সকলোৰে যাতে এই ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত কোনো ধৰণৰ অসুবিধা নাপায়, তাৰ বাবে ইয়াৰো কাম কৰি দিছে উদ্যোক্তা মণ্ডলীয়ে। অধিৱেশনৰ চাৰিওফালে এপাক ঘূৰিলোঁ, ভালকৈ চালোঁ, সকলোবিলাক ভালেই লাগিছে। আপোনালোকে আহিব, খুব ভাল পাব আহি। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনভাগ সাফল্যমণ্ডিত হোৱাত সকলোৱে সহায় সহযোগিতা কৰিব, সকলোৱে আহক। আৰু আমিও
তাৰ পৰা গুচি আহিলোঁ। বাই বাই।